Hello everyone, welcome back to our channel Little Ayan and Mother. মই আজি আপোনালোকৰ আগত এটা ৰেচিপি শ্বেয়াৰ কৰিব লৈছো এটো কণী আৰু আলু দি পেলাই বনোৱা এটা ৰেচিপি কণী আৰু আলু আমি কেনেকৈ ধুনিয়াকৈ বনাই খাব পাৰো কেনেকৈ বনালে ধুনিয়া সোৱাদ হয় চাওক আপোনালোকে এতিয়া ইয়াত মই চাৰিটা কণী সিজাই লৈছো আৰু আলু সিজাই লৈছো মই কণী আৰু আলু সিজাই লৈছো এতিয়া মই কেৰাহীখনত অকণমান তেল দিম কেৰাহীখনত মই অলপমান তেল দিম বেছি নহয় জাস্ট অলপমান তেল দিছো এতিয়া মই নহৰু পিয়াজ এয়া চাওক এয়া পিয়াজ কাটি লৈছো এক গোটা নহৰু এয়া আদা বেছি দিব নালাগে অলপমান দিব লাগে গোন্ধটোৰ কাৰণে এয়া হৈছে পিয়াজৰ কাটা পিয়াজ কাটা নহৰু আৰু আদা আমি এতিয়া এই তেলখিনি অকমান গৰম হৈছে আমি তেলত দি দিলো আমি এটা অলপ সময় কাৰণে যেটো আমি ফ্ৰাই কৰিম বেছি সময় নহয় অলপ সময় জাস্ট কেঁচা গোন্ধটো যোৱালৈকে আমি ফ্ৰাই কৰিম জাস্ট কেঁচা গোন্ধটো যোৱালৈকে আমি ফ্ৰাই কৰিম আমি অলপ সময়তে ফ্ৰাই কৰি থাকিম দুদিন ধৰি ভিডিঅ' দিবই পৰা নাই বহুত বিজি আছিলো তাৰ কাৰণে ক্ষমা কৰিব আজি মই আকৌ ভিডিঅ'টো বনাইছো কণীৰ ৰেচিপি আপোনালোকে এনেকৈ চবেই ঘৰত বনাই খাই চাবচোন বহুত ভাল লাগে এতিয়া মই পিয়াজ নহৰু আদা মনত ৰাখিব কি কৰো পিয়াজ নহৰু আদা এতিয়া মই এনেকৈ ভাজি আছো নহৰু পিয়াজ আৰু আদা অলপ তেলত বেছি তেলত নহয় অলপ তেলত পিয়াজ নহৰু আৰু আদা মই এনেদৰে ভাজি লৈছো ভাজি আছো আৰু মই কাষত এয়া গৰম পানী উতলাই আছো মই এইখিনি তৰকাৰীটো দিব লাগিব পানী কেতিয়াও তৰকাৰী বনালে ঠাণ্ডা পানী নিদিব সদায় গৰম পানী দিব তেতিয়া সোৱাদটো ভাল হয় ঠাণ্ডা পানী দিলে ভাল নহয় যেহেতুকে গৰম তৰকাৰীত ঠাণ্ডা পানী ঢালি দিলে তৰকাৰীৰ সোৱাদটো ভাল নহয় ঠাণ্ডা পানী ঢালি দিলে সোৱাদটো ভাল নহয় গৰম পানী ঢালিব লাগে সেইকাৰণে মই অলপমান কেঁচা গোন্ধ যোৱালৈকে এইখিনি ভাজি ল'ম অলপ সময় মই ভাজি আছো আৰু অকণমান 2 মিনিটমান পিছতে এইখিনি মই নমাই দিম 2 মিনিট পিছত মই এইখিনি নমাই দিম নমাই পেলাই মই এই কণী আৰু আলুখিনি ভাজি ল'ম তেল দি পেলাই তেলত অলপ সময় ভাজি ল'ম এতিয়া মই এইখিনি লাহে লাহে হৈছে আৰু আদা নহৰু জাষ্ট কেঁচা গোন্ধটো যোৱাকৈ মই অলপমান ভাজি ল'লোঁ এতিয়া মই এটা বাতিত এইখিনি নমাই ল'ম নমাই ল'লোঁ এতিয়া মই কেৰাহীখনত আকৌ অলপমান তেল দিম বেছি নহয় অলপমান তেল দিম মই তাৰপাছত মই এতিয়া কণীখিনি অলপমান নিমখ কণীত অলপমান নিমখ অলপমান খালি নিমখ অন্য একো দিব নালাগে অলপমান নিমখ দি পেলাই মই কণীখিনি ফ্ৰাই কৰি ল'ম মই কণীখিনি ফ্ৰাই কৰি আছোঁ অকণমান ৰঙচুৱা হোৱালৈকে কণীখিনি ফ্ৰাই কৰিব আৰু কণী ফ্ৰাই কৰোঁতে সদায় এনেকৈ অকণমান কাটি দিব নহ'লে ফুটি আহে এয়া মোৰ পানী উতলি গৈছে পানীখিনি মই অফ কৰি দিছোঁ এতিয়া কণীখিনি এনেকৈ মাজে মাজে অকণমান কাটি দিব নহ'লে কণী বৰ ফুটে চকুৱে মুখে পৰি একেবাৰে অৱস্থা নাইকিয়া হ'ব নহ'লে কণী এনেকৈ আপোনালোকে অলপমান ভাজি ল'ব কণীখিনি দেখিছে আপোনালোকে কেনেকৈ ৰঙচুৱা হৈ আছে কণীখিনি হৈ আছে এনেকৈ ৰঙচুৱা আৰু অকণমান ৰঙচুৱা হোৱাৰ পিছতে মই ইয়াত আলুখিনি দি দিম আৰু অকণমান ৰঙচুৱা হোৱাৰ পিছতে মই ইয়াত আলুখিনি দি দিম চাই থাকক আপোনালোকে আৰু অকণমান ৰঙচুৱা হ'ব তাৰপাছত মই ইয়াত দি দিম আলুখিনি তাৰপিছত মই আলু ফ্ৰাই কৰি ল'ম এয়া কণী ভাজি আছোঁ মই এতিয়া আলু ফ্ৰাই কৰি ল'ম তাৰপিছত কণীটো ভাজা হৈ থাকক তাৰপিছত আলুখিনি ফ্ৰাই কৰি ল'ম এতিয়া লাহে লাহে কণীখিনি ভাজা হৈ গৈছে এতিয়া মই ইয়াত দি দিম আলু মই এতিয়া আলু দি দিছোঁ ইয়াতে
এতিয়া মই আলু দিছোঁ। এতিয়া আলু ভাজি এতিয়া মই যেতিয়া আলু ভাজিম তেতিয়া মই আৰু অলপমান নিমখ দিম, অলপমান নিমখ দিম। তাৰপিছত আৰু অকণমান ইয়াত মই হালধি দি দিছোঁ। নিমখটো দিলে আলুটোত মানে নিমখটো সোমাই যাব আৰু নিমখটো দিলে ইয়াতে আলুটো সোমাই যাব আৰু এতিয়া মই এইখিনি ভাজি আছোঁ, চাব আপোনালোকে। কণী আৰু আলু ভাজি আছোঁ মই, কণী আৰু আলু মই ভাজি আছোঁ। হ'বই আৰু লাহে 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 হ'ব লৈছে। এতিয়া মই কি কৰিম, এতিয়া মই কণী আৰু আলু ভাজাৰ পিছত এতিয়া মই মিক্সিত, আজি কি হ'ল মোৰ মিক্সিৰ সৰু বাতিটো বিচাৰিয়ে নাপালোঁ, ক'ত জানো থ'লোঁ, সেইকাৰণে ডাঙৰটোতে দিবলগীয়া হ'ল। এতিয়া নহৰু আদা পিঁয়াজ এইখিনি মই একেলগে মিক্সিত মাৰি ল'ম। নহৰু আদা পিঁয়াজখিনি এতিয়া মই অলপমান মিক্সিত মাৰি ল'ম। এইখিনি ভাজা হৈ থাকক, তেতিয়ালৈকে মই নহৰু আদা আৰু পিঁয়াজখিনি কি কৰিম, নহৰু আদা আৰু পিঁয়াজখিনি মই মিক্সিত মাৰি ল'ম। নহৰু আদা আৰু পিঁয়াজ পেষ্ট হৈ গ'ল। এতিয়া মই ইয়াত অকণমান গৰম পানী ঢালি দিম। নহৰু আদা আৰু চাওক আপোনালোকে, নহৰু আদা আৰু পিঁয়াজৰ পেষ্টখিনিত মই গৰম পানী ঢালি দিছোঁ। এতিয়া এইখিনি লাহে লাহে ভাজা হৈ আছে। এতিয়া মই এইখিনি ইয়াত ঢালি দিম। নহৰু আদা আৰু পিঁয়াজৰ পেষ্টখিনি মই ইয়াত ঢালি দিছোঁ আৰু অলপমান পানী ইয়াত মিলাই লওঁ। নহৰু আদা আৰু পিঁয়াজৰ পেষ্টখিনি মই এতিয়া ইয়াত ঢালি দিলোঁ। ভালকৈ ঢালি দিলোঁ। নহৰু আদা আৰু পিঁয়াজৰ পেষ্টখিনি ভালদৰে ঢালি দিছোঁ। এতিয়া মই ইয়াত দিম অলপমান হালধি গুড়ি, অলপমান জলকীয়া গুড়ি, অলপমান জিৰা গুড়ি। জলকীয়া গুড়িটো আপোনালোকে হিচাপমতে দিব। হালধি 1 চামুচ, জিৰা 2 চামুচ, নিমখ সোৱাদ অনুযায়ী। আৰু মই জলকীয়া অকণ বেছিকৈ দিছোঁ, আমি মানে জ্বলা বেছি খাওঁ, কিছুমানে কম খায়, গতিকে কম দিলে হ'ব। আৰু দিব আপুনি কেইটামান ইয়াত তেজপাত। এতিয়া এইখিনি উতলি থাকক আৰু আপোনালোকে ইয়াত কি দিব, কেইটামান তেজপাত দিব। সকলোৱে ঘৰত কিন্তু বনাবলৈ ট্ৰাই কৰিব দেই। এইটো এবাৰ বনাই খাই চালে আৰু এনেকৈয়ে বনাই খাই থাকিব। আৰু আপোনালোকে এটা কাম কৰিব পাৰে, ইয়াত আপোনালোকে মই যে লগত যে দিছোঁ নহৰু আদা পিঁয়াজ পেষ্টটো যে বনাইছোঁ, তাত আপোনালোকে বিলাহীও দি দিব পাৰে। অকণমান ভাজি পেলাই পেষ্ট কৰি পেলাই বিলাহী দি দিব পাৰে। মই আৰু অকণ জলকীয়া গুড়ি দিম, আমি মানে জ্বলা বহুত খাওঁ, সেইকাৰণে যোনে কমাই খায় জ্বলা কমাই দিব। আৰু এতিয়া মই যে মিক্সিৰ বাতিটোত গুড়ি কৰিছিলোঁ, তাত এতিয়াও পেষ্টখিনি লাগি আছে, সেইকাৰণে গৰম পানী দি পেলাই অলপমান আওখালি মই আৰু অকণমান জোল দি দিছোঁ। বেছি পাতলা জোল বনাই নিদিব, ভাল নালাগিব। এতিয়া আমি ইয়াত কি দিম জানেনে? এতিয়া আমি ইয়াত অকণমান ইলাচি গুড়ি আৰু অকণমান একেবাৰে 1 চিকুট আমি দিম দালচেনি গুড়ি। ইলাচি আৰু দালচেনি গুড়ি আমি ইয়াত অকণমান দিম। এতিয়া কি হয়, তেতিয়া তাৰ স্মেলটো বৰ ধুনীয়া হয় আৰু খাবলৈ ইমানেই ভাল লাগে। আপোনালোকে মানে ঘৰত বনাই খাই চাবই আৰু দেই। এয়া চাওক কিমান কণ দিছোঁ মই, চাওক কিমান কণ দিছোঁ ইলাচি আৰু একেবাৰে অকণমান দিম দালচেনি গুড়ি। চাওক কিমান কণ দিছোঁ, ইমান কণ দালচেনি গুড়ি দিছোঁ, একেবাৰে অকণমান দিছোঁ। ইমান ভাল লাগে এনেকৈ দিলে, মানে
তাৰ স্মেলটো বহুত ধুনীয়া এতিয়া অলপমান উতলিলে গতিকে আৰু এক চিকুট আপুনি পানী দি দিব পাৰে আলুখিনি যিহেতুকে মই সিজাই লৈছোঁ গতিকে ইমান প্ৰব্লেম নাই সিজিবলৈ কাৰণে এতিয়া অকণমান গেছটো কমাই দিব আৰু অকণমান নিমখ দি দিছোঁ নিমখটো কম যেন লাগিলে মোৰ এতিয়া অকণমান গেছটো কমাই দিব গেছটো কমাই দি পেলাই অকণমান ইয়াত ঢাকনা মাৰি দিব তেতিয়া আলুখিনি সিজিব আৰু আলুখিনি সিজাৰ লগে লগে মোৰ টেষ্টি কণীৰ ৰেচিপি ৰেডি হৈ যাব গতিকে মই এতিয়া অলপ সময়ৰ কাৰণে ঢাকনি মাৰি দিলোঁ ঢাকনি মাৰি দিয়াৰ পিছত মই এতিয়া আলুখিনি সিজিবলৈ দিছোঁ আলুখিনি সিজাৰ পিছত মোৰ টেষ্টি কণী আৰু আলুৰ ৰেচিপি প্ৰস্তুত হৈ যাব আপোনালোকে ঘৰত সকলোৱে ট্ৰাই কৰি চাব কণী আৰু আলুৰ ৰেচিপি এতিয়া মই লাহেকৈ ঢাকনাখন উঠাই পেলাই চাওঁ এয়া মোৰ কণী আৰু আলুৰ ৰেচিপি প্ৰায় হৈয়ে গৈছে আপোনালোকে এতিয়া মই কি কৰিম কণী আৰু আলুৰ ৰেচিপি হৈয়ে গৈছে ঘৰত আপোনালোকে বনাই খাই চাব কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাব এয়া কণী আৰু আলুৰ ৰেচিপি প্ৰস্তুত হৈ গ'ল গৰম গৰম ভাতৰ লগত সকলোৱে পৰিৱেশন কৰিব ৰুটিৰ লগত পৰঠাৰ লগত খাব পাৰিব তেতিয়াও ভাল লাগিব ওকে থ্যাংক ইউ প্লিজ সাবস্ক্রাইব লাইক কমেন্ট এন্ড শেয়ার মাই চ্যানেল প্লিজ